নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ সৈতে কথা পাতিম ক্লেবাম 625 টেবলেট এটাৰ বিষয়ে। এই এণ্টিবায়'টিক টেবলেটটো সকলোৰে পৰিচিত। বন্ধুসকল, এই টেবলেটটো ক্লেবাম 625 টেবলেটটো এটা পেনিচিলিন এণ্টিবায়'টিক, যিটোৱে গ্ৰাম প্লাছ বা গ্ৰাম মাইনাছ বেক্টেৰিয়াক ধ্বংস কৰাত সহায় কৰে। আৰু ইয়াত থকা পটাছিয়াম ক্লেপনেট বেক্টেৰিয়াত সৃষ্টি হোৱা এনজাইমসমূহো ধ্বংস কৰে। বন্ধুসকল, পটাছিয়াম ক্লেপনেটটো এণ্টিবায়'টিক নহয়। ইয়াক আপোনালোকে মাৰ্কেটত বিভিন্ন কম্পজিশ্যনৰ বিভিন্ন কোম্পানীৰ বিভিন্ন ধৰণৰ টেবলেট আপোনালোকে পাবলৈ সক্ষম হ'ব। বন্ধুসকল, এইটো আপোনালোকে টেবলেট ফ্ৰম, ইনজেকশ্যন ফ্ৰম, চিৰাপ ফ্ৰম, ছাচেট ফ্ৰমতো পাই যাব। এই ভিডিঅ'টোত আমি খালি ক্লেবাম 625 টেবলেটৰ কথা পাতিম। এই টেবলেটটো আপোনালোকে 375, 625 আৰু 1 গ্ৰামতো আপোনালোকে পাই যাব। বন্ধুসকল, প্ৰথমতে আহক 375 থকা মলিকুল আৰু ইয়াৰ থকা পৰিমাণসমূহৰ বিষয়ে আপোনালোকৰ সৈতে কথা পাতোঁ। বন্ধুসকল, ক্লেবাম 375 টেবলেটত এমক্সিচিলিনৰ পৰিমাণ আছে 250 mg থাকে আৰু পটাছিয়াম ক্লেপনেট থাকে 125 mg। 625ত আছে আপোনালোকৰ 500 প্লাছ 125 mg আৰু 1 গ্ৰামত থাকে 875 প্লাছ 125 mg। এইটো আপোনালোকে আকৌ দুটা ফৰ্মত আপোনালোকে পাই যাব। এটা হ'ল জেনুইন আৰু এটা হ'ল জেনেৰিক। বন্ধুসকল, সাধাৰণতে জেনুইন ক'ব গ'লে যিবিলাক ব্ৰেণ্ডেড মেডিচিন সেইবিলাকৰ কথা কোৱা হয়, যেনে ক্লেবাম 625, অন্য কোম্পানী আৰু এটা আছে আগমেণ্টিন। তেনেকুৱা বহুত কোম্পানী বহুতো 625 আপোনালোকে পাব। আৰু জেনেৰিকৰ উদাহৰণ যেনেকৈ এমক্সিক্লেপ 625, মক্সিকেম CB 625, সেইবিলাক হ'ল জেনেৰিক ডিভিজনত। বন্ধুসকল, এইটো আপোনালোকে ক্লেবাম 625টো 200 MRPত আপোনালোকে অতি সহজতে লাভ কৰিব পাৰিব। যিকোনো মেডিকেল ষ্ট'ৰ বা ফাৰ্মাচীত এলকেম কোম্পানীৰ দ্বাৰা মেনুফেকচাৰ হয়। এই বস্তুটো এটা জেনুইন প্ৰডাক্ট হয়। বন্ধুসকল, এই টেবলেটটো ব্যৱহাৰৰ নিয়ম জানি লওঁ। এই ক্লেবাম 625 এটা এণ্টিবায়'টিক টেবলেট হয়, যি টেবলেটটো ডক্টৰে বেক্টেৰিয়েল ইনফেকশ্যন দূৰ কৰাৰ কাৰণে ব্যৱহাৰ কৰা দিয়া দেখা যায়। যেনে নিমনিয়া, কাহ, জ্বৰ, চৰ্দি, ডিঙিৰ ইনফেকশ্যন, কাণৰ ইনফেকশ্যন, তেনেকুৱা সমস্যা হ'লে বা কাহৰ ফলত পেটত ঢুক পোৱা তেনেকুৱা সমস্যাটো ডক্টৰে এই টেবলেটটো ব্যৱহাৰ কৰা দেখা যায়। সাধাৰণতে এই ক্লেবাম 625 টেবলেট ডেণ্টেল ডক্টৰৰ ফাৰ্ষ্ট চইচ হিচাপে পৰিচিত। এই ক্লেবাম 625 বা অইন যিবিলাক ব্ৰেণ্ড আছে 625 টেবলেটৰ, সেইবিলাক দাঁতৰ যিকোনো সমস্যাৰ কাৰণে ডক্টৰে ব্যৱহাৰ কৰা দেখা যায়। বন্ধুসকল, এতিয়া আহক ইয়াৰ পৰা হ'ব পৰা ছাইড এফেক্টসমূহৰ বিষয়ে কথা পাতোঁ। সাধাৰণতে ইয়াৰ কমন ছাইড এফেক্টৰ মাজত উল্টি হোৱা, বমিৰ ভাৱ হোৱা, মূৰ ঘূৰণি, ছালত ৰেডনেছ হোৱা বা ইচিং, এই সমস্যাসমূহ সাধাৰণতে দেখা যায়। এই সমস্যাসমূহৰ উপৰিও কেতিয়াবা মানুহৰ এলাৰ্জি হোৱা দেখা যায়। এই সমস্যাসমূহৰ সন্মুখীন হ'লে আপোনালোকে এই টেবলেটটো ব্যৱহাৰ কৰা বন্ধ কৰিব লাগিব আৰু আপোনালোকৰ ডক্টৰৰ অনুমতি বা পৰামৰ্শ মতেহে, ডক্টৰে দিয়া গাইডলাইন অনুসৰিহে আপোনালোকৰ ফ'ল' কৰিব লাগিব বা টেবলেটবিলাক ব্যৱহাৰ কৰিব লাগিব। বন্ধুসকল, এতিয়া আহক এই টেবলেটটো কেনেধৰণৰ মানুহে বা কোনসকল মানুহে ব্যৱহাৰ কৰিব নালাগে বা নোৱাৰে। প্ৰথম অৱস্থাত প্ৰেগনেণ্ট মহিলাই এই টেবলেটটো ব্যৱহাৰ কৰিব নালাগে, বা আগত জণ্ডিছ হোৱা ৰোগীসকলে এই টেবলেটটো ব্যৱহাৰ কৰিব নালাগে, বা লিভাৰ ডিজিজ, কিডনী ডিজিজ বা অইন কিবা পেনিচিলিন জাতীয় এণ্টিবায়'টিক বা বেক্টেৰিয়েল ইনফেকশ্যন ধ্বংস কৰা এণ্টিবায়'টিক যদি আপোনালোকে ব্যৱহাৰ কৰি আছে, তেনেহ'লে আপোনালোকে এই ক্লেবাম 625 টেবলেটটো বন্ধ কৰাব লাগিব। বন্ধুসকল, এতিয়া আহক ইয়াৰ ড'জ সম্বন্ধে কথা পাতোঁ। সাধাৰণতে 40 kg এবভ মানুহ এজনে দিনত 2400 mg ক্লেবাম 625 এণ্টিবায়'টিক ল'ব পাৰে। এইটো সহজ ভাষাত ক'বলৈ হ'লে 625 টেবলেটটো আপোনালোকে দিনে 3 পৰা 4 বাৰ 40 kg ওপৰত সুস্থ মানুহক দিব পাৰিব। বন্ধুসকল, 30 পৰা 40 kg ওজনৰ মানুহ এজনৰ ক্ষেত্ৰত আপোনালোকে 375 টেবলেটটো 2 পৰা 3 বাৰ ব্যৱহাৰ
কৰাৰ কাৰণে দিব পাৰে অন্যথা আপোনালোকৰ ডক্টৰে নিৰ্ধাৰণ কৰা ড'জ অনুযায়ী আপোনালোকে মেডিচিনখিনি ব্যৱহাৰ কৰিব পাৰে বন্ধুসকল যিকোনো মেডিচিন এটা ব্যৱহাৰ কৰাৰ আগতে আপোনালোকৰ ডক্টৰৰ অনুমতি লোৱাটো বা ডক্টৰৰ পৰামৰ্শ লোৱাটো অতি আৱশ্যক বন্ধুসকল যিকোনো মেডিচিন ক্ৰয় কৰাৰ আগতে মেডিচিনৰ এক্সপায়াৰী MRP সম্পূৰ্ণ ভালদৰে জানি লোৱাটো অতি আৱশ্যক ধন্যবাদ বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো যদি ভাল লাগি থাকে ভিডিঅ'টো লাইক এটা কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব আগলৈকে যাতে মেডিচিন সম্বন্ধীয় যিকোনো তথ্য আপোনালোকে পঠাব পাৰো ধন্যবাদ